শাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক। বা নেউলে কি গান মাৰছে একেবাৰে অন্তাৰ খেপেই গেছি। আমাৰ গাঁৱততো মোক জুনিয়ৰ জুবিন বুলিয়ে জানে। ইচাৰা চিচাৰা চিচাৰা ঐ বহ Respond please, rule number 1. Yes, Two. sir. Kiri. Sir. Sir, উপস্থিত। Hey John Allah, to kali ke anak? স্যার মাস্টাৰনী ঘৈণীয়েক যি মৰছিল তাৰে কাজ খাবা গৈছিলো কালি। হয় নেকি দিয়া বন আপি আজি ৰচনা মুখস্থলৰ কথা আছিল নহয়। নেউলে তই উঠ, এই ছাগলী বিষয়ে ৰচনা মাত। স্যার আপার আসামত ছাগলীক ছাগলী বুলিয়ে কয়, কিন্তু আমাৰ লোৱাৰ আসামত ছাগাল বুলি কয়। ছাগাল এবিধ দৰাক দিয়া জন্তু। ছাগালৰ বহুত প্ৰকাৰ আছে, যেনে ছাৰ পঠা ছাগাল, পাঠী ছাগাল, মাইকীয়া ছাগাল, তাৰে পিছত গাভিন ছাগাল আৰু ছাৰ ফকৰা ছাগাল। হা আৰু ছাৰ ফকৰা ছাগালে বে বে এনেকে মাতে। ফকৰা ছাগাল বুলি কওঁতে এটা কথা মনত পৰিছে, একদিন আমাৰ গলি ঘৰত এটা ফকৰা ছাগাল শুনিছিল, এনেকুৱা বাছ হৈছিল। এই গৈছো কি গিলা ৰচনা কৰিছে হা? এই যোৱা মালা তই কৌচোন বিয়াৰ গৰুৰ বিষয়ে ৰচনা। স্যাৰ গৰু হৈছে এটা চাৰিঠেঙীয়া জন্তু। গৰু গাখীৰ দিয়ে আৰু স্যাৰ আমাৰ ঘৰত এটা দমৰা গৰু আছে, সেইটো আগদানো গাখীৰ নেদে। স্যাৰ গৰু 4 প্ৰকাৰৰ, যেনে স্যাৰ দমৰা গৰু, কাল্লা গৰু, গাই গৰু আৰু স্যাৰ ষাঁড় গৰু। একদিন কি হৈছে তেতিয়া নাছিল আঘানো মাহ, দুপৰীয়া মই গৰু লাদ দিবে গৈছিলো, যাওঁতে গোটেই ষাঁড় এটাই এনেকে খেদছি, মোৰ হাগা লাগছি নে পাৰা লাগছি মই নিজে ক'ব নোৱাৰো। কি ৰচনা মাতিলে চলি হাত মোৰ প্ৰেছাৰ উঠছি